মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত এনে এগৰাকী বিশেষ ৰাজনৈতিক চিন্তাবিদৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ, যিগৰাকীৰ বিষয়ে জনাটো আচলতে কেৱল ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণেই নহয়, সকলোৰে কাৰণে জৰুৰী। তেখেতৰ নাম হৈছে আলেকজেণ্ডাৰ কলন্টাই। আলেকজেণ্ডাৰ কলন্টাই আছিল এগৰাকী ৰাছিয়াৰ মাৰ্ক্সিষ্ট বিপ্লৱী, এগৰাকী ৰাজনীতিবিদ, এগৰাকী কূটনীতিবিদ আৰু এগৰাকী মাৰ্ক্সিষ্ট তাত্ত্বিক। আৰু আচলতে তেওঁ আছিল এগৰাকী নাৰীবাদী বিপ্লৱী। বহুতেই নাজানে যে বিশ্বৰ নাৰী মুক্তি আন্দোলনৰ আগশাৰীত কেইবাগৰাকীও নাৰী আছিল, কমিউনিষ্ট নাৰী, আৰু তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য আছিল ৰোজা লুক্সেমবাৰ্গ আৰু আলেকজেণ্ডাৰ কলন্টাই আদি। আলেকজেণ্ডাৰ কলন্টাই ৰাছিয়াৰ সমাজতান্ত্ৰিক আন্দোলনৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। তেখেতৰ জন্ম হৈছিল 1872 চনৰ 31 মাৰ্চ তাৰিখে আৰু তেখেতৰ মৃত্যু হৈছিল 1952 চনৰ 9 মাৰ্চ তাৰিখে। আলেকজেণ্ডাৰ কলন্টাইৰ বিষয়ে যদি আমি আলোচনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি দেখিম তেখেতৰ প্ৰধান অৱদান আছিল তেওঁ ৰাছিয়াৰ সমাজতান্ত্ৰিক আন্দোলনত নাৰীসকলৰ বাবে বিশেষ ধৰণৰ কিছুমান কাৰ্যসূচী সংগঠিত কৰিছিল, আৰু তাত তেওঁ বিশেষকৈ শ্ৰমজীৱী নাৰী আৰু কৃষিজীৱী মহিলাসকলক সংগঠিত কৰি একত্ৰিত কৰি সেই আন্দোলনৰ অংশীদাৰ কৰি তুলিছিল। আলেকজেণ্ডাৰ কলন্টাই তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰে 1894 চনত। 1895 চনত তেওঁ অগাষ্ট বেবেলৰ নাৰী আৰু সমাজতন্ত্ৰ নামৰ এখন কিতাপ পঢ়ে, আৰু সেই কিতাপখনে তেখেতৰ ভৱিষ্যত ৰাজনৈতিক জীৱনত বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লোৱাত গভীৰ প্ৰভাৱ পেলায়। তেওঁ 1896 চনত তেওঁৰ জীৱনসংগীয়ে প্ৰতিষ্ঠা কৰা এটা কাৰখানা চাবলৈ গৈছিল, আৰু সেই কাৰখানাটো চাবলৈ যাওঁতেই তেওঁ জীৱনত প্ৰথমবাৰৰ কাৰণে কেনেকৈ পুঁজিবাদী বা ধনতান্ত্ৰিক কাৰখানাত শ্ৰমিকসকলৰ, বিশেষকৈ নাৰী শ্ৰমিকসকলৰ যি ধৰণৰ কষ্ট হয়, যি ধৰণৰ অসুবিধা হয়, সেয়া তেওঁ দেখিবলৈ পায়। 1898 চনত কলন্টাই মাৰ্ক্সবাদী অৰ্থনীতিবিদ হেনৰিক হাৰ্কনাৰৰ ওচৰত শিক্ষা গ্ৰহণ কৰাৰ লক্ষ্যৰে জুৰিখলৈ গুচি যায়। 1900 চনত ফিনলেণ্ডৰ ওপৰত লেখা কলন্টাইৰ প্ৰথম লেখাটো প্ৰকাশ হয়। বাকী 20 বছৰ তেওঁ সাধাৰণভাৱে RSDLPৰ ফিনিছ সমস্যাৰ ওপৰত অগ্ৰণী বিশেষজ্ঞৰূপে স্বীকৃত হৈ পৰিছিল। তেওঁ 2খন গ্ৰন্থ লিখিছিল আৰু অসংখ্য প্ৰবন্ধ লিখিছিল। 1904 চনত তেওঁ বলছেভিক দলত যোগ দিয়ে, কিন্তু 1906 চনত তেওঁ পুনৰ বলছেভিক দল ত্যাগ কৰিছিল। আলেকজেণ্ডাৰ কলন্টাই মালিকপক্ষ আৰু বুৰ্জোৱা নাৰীবাদৰ বিৰুদ্ধে শ্ৰমিক নাৰীসকলক ঐক্যবদ্ধ কৰাত অগ্ৰণী ভূমিকা পালন কৰিছিল। তেখেতে কৈছিলে যে নাৰীসকলে প্ৰথমেই নিজৰ অৰ্থনৈতিক অধিকাৰৰ বা স্বাধিকাৰৰ সম্পৰ্কে সজাগ আৰু সচেতন হ'ব লাগিব, আৰু নিজৰ অৰ্থনৈতিক সমতাৰ বাবে নাৰীসকলে নিজেই নিজকে সেই সংগ্ৰামৰ বাবে প্ৰস্তুত কৰিব লাগিব। অৰ্থনৈতিক সমতাৰ অধিকাৰৰ বাবে নাৰীসকলে নিজেই নিজক প্ৰস্তুত কৰি তুলিব লাগিব বুলি তেওঁ বিশ্বাস কৰিছিলে। তাৰ পাছত তেওঁ কৈছিলে যে আপাতদৃষ্টিত নাৰীবাদীসকলৰ দাবীসমূহ যিমানে প্ৰগতিশীল নহওক কিয়, সত্যৰ আঁৰ হ'লে নচলিব যে নাৰীবাদীসকলে তেওঁলোকৰ নিজস্ব শ্ৰেণী অৱস্থানৰ কাৰণে সমসাময়িক সমাজৰ অৰ্থনৈতিক আৰু সামাজিক কাঠামোৰ মৌলিক ৰূপান্তৰৰ বাবে সংগ্ৰাম কৰিব নোৱাৰে, যিটো বাদ দি কিন্তু নাৰীৰ মুক্তি সম্পূৰ্ণ নহয়। অৰ্থাৎ আলেকজেণ্ডাৰ কলন্টাই বিচাৰিছিলে যে নাৰীসকলে নিজৰ অৰ্থনৈতিক স্বাধীনতাৰ বাবে সংগ্ৰাম কৰোঁতে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক কাঠামো যদি সলাবলগীয়া হয়, তাৰ বাবেও পিছহুহকি অহা উচিত নহয়। গতিকে তেওঁ সঁচা অৰ্থত এগৰাকী বিপ্লৱী নাৰীবাদী আছিল। তাৰোপৰি কেৱল অৰ্থনৈতিক স্বাধীনতাৰ কথাই নহয়, তেখেতে পৰিয়াল এটাৰ ভিতৰত নাৰীসকলৰ যিবোৰ সমস্যা, যিবোৰ অতিৰিক্ত দায়িত্ব, একোগৰাকী কৃষিজীৱী বা শ্ৰমজীৱী মহিলাই ঘৰৰ বাহিৰত কাম কৰাৰ লগতে ঘৰৰ ভিতৰতো কিছুমান অতিৰিক্ত দায়িত্ব পালন কৰিবলগীয়া হয়, যেনে মাতৃত্ব। তাৰো তেওঁ সমস্যাৰ সমাধান উলিয়াবলৈ চেষ্টা কৰিছে। তেখেতে কৈছে যে নাৰীয়ে মাতৃত্বৰ পৰা বিচ্ছিন্ন নোহোৱাকৈ উৎপাদনশীল শ্ৰমত অংশগ্ৰহণৰ সুযোগ কেনেকৈ লাভ কৰিব, আৰু সেই সুযোগ লাভ কৰিবলৈ হ'লে নাৰীসকলে কি কৰিব লাগিব বা ৰাষ্ট্ৰৰ দায়িত্ব কি হোৱা উচিত। শিশুক লালন পালন কৰাৰ দায়িত্ব কেৱল নাৰীসকলৰ ওপৰত এৰি দিয়াৰ সলনি ৰাষ্ট্ৰই এক সামাজিক কামত পৰিণত কৰাক স্বীকৃতি প্ৰদান কৰিব লাগে। অৰ্থাৎ শিশুক লালন পালন কৰাৰ দায়িত্ব এটা সামাজিক দায়িত্বলৈ পৰিৱৰ্তন কৰিব লাগে, আৰু সেয়া কেৱল নাৰীৰ ওপৰত এৰি দিয়াটো উচিত নহয়। গতিকে আলেকজেণ্ডাৰ কলন্টাই নাৰীসকলৰ ঘৰৰ বাহিৰৰ
আৰু ঘৰৰ ভিতৰৰ বিভিন্ন ধৰণৰ অধিকাৰ, পাৰিবাৰিকেই হওক বা অৰ্থনৈতিকেই হওক, বিভিন্ন ধৰণৰ বা ৰাজনৈতিকেই হওক, সকলো ধৰণৰ অধিকাৰৰ সমতাৰ পক্ষে মাত মাতিছিল আৰু সকলো নাৰীকে একত্ৰিত হৈ তেওঁ আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিল। 1917 পিছৰ গোটেই সময়ছোৱাতে আলেকজেণ্ডাৰ কলন্তাই এগৰাকী গ্ৰন্থ ৰচয়িতা আৰু এগৰাকী বিপ্লৱী কৰ্মীৰূপে নিজকে নিয়োজিত কৰি গৈছিল। তেওঁ নাৰী শ্ৰমিকসকলক সংগঠিত কৰাৰ প্ৰশ্নত অধিক মনোযোগ দিছিল, কাৰণ তেখেতৰ মতে নাৰী শ্ৰমিকসকলে দুই ধৰণৰ শোষণৰ সন্মুখীন হয় বা দুই ধৰণৰ সমস্যাৰ প্ৰতি একেলগে যুঁজ দিবলগীয়া হয়। এটা হৈছে শ্ৰমিক হিচাপে মালিক পক্ষ বা পুঁজিপতিসকলৰ যিবোৰ শোষণ তেওঁলোকে সন্মুখীন হ'ব লগা হয়, আৰু পৰিয়ালত পিতৃতান্ত্ৰিকতাৰ ফলত তেওঁলোকে অযথা কিছুমান পুনৰ শোষণৰ সন্মুখীন হয়। গতিকে নাৰীসকলে এই দুয়োখন যুঁজ একেলগে চলাই যাব লাগিব, আৰু সেই সম্পৰ্কে আলেকজেণ্ডাৰ কলন্তাই যথেষ্ট সচেতন আছিল। তেওঁ মৃত্যুলৈকে, শাৰীৰিক অসুস্থতা স্বত্তেও তেওঁৰ মৃত্যুলৈকে নিজকে ৰাজনৈতিক কাম কাজত ব্যস্ত ৰাখিছিল, আৰু 1946 চনৰ পৰা 1952 চনৰ গোটেই মৃত্যুৰ সময়লৈকে তেওঁ ছভিয়েট মন্ত্ৰীসভাত বৈদেশিক বিষয়ৰ পৰামৰ্শদাতাৰূপে ভূমিকা পালন কৰি গৈছিল। গতিকে এনে এগৰাকী বিচক্ষণ নাৰীবাদী মাৰ্ক্সিষ্ট চিন্তাবিদৰ বিষয়ে আচলতে আমি কেৱল এটা শ্ৰেণী বা অলপ সময় এইখিনি সময় আলোচনা কৰাটোৱে যথেষ্ট নহয়। আমি তেখেতৰ বিভিন্ন ৰাজনৈতিক দিশত তেওঁ আগবঢ়োৱা যিবোৰ পুংখানুপুংখ আলোচনা বা যিবোৰ তাত্ত্বিক তেওঁ ভিত্তি তেওঁ আগবঢ়াই থৈ গৈছে, সেই সম্পৰ্কে আমি পুংখানুপুংখভাৱে আলোচনা কৰা উচিত। মই আশা কৰিছোঁ আমি পৰৱৰ্তী সময়ত তেখেতৰ সেই সকলো ধৰণৰ ৰাজনৈতিক অৱদানৰ বিষয়ে তেওঁৰ একোটা আমি তাত্ত্বিক আলোচনা পুনৰ আমি আৰম্ভ কৰিব পাৰিম। আজিৰ কাৰণে ইমানতে সামৰিছোঁ। ধন্যবাদ।